Hello guys, welcome to my YouTube channel. মই আহিছো আজি ৰাইজৰ কাম কৰিবলৈ মানে কি কাইলে উৰুকা তো হেতু কাৰণে ৰাইজে খানা খাব তাৰ পিছত খানা খোৱাৰ কাৰণে এইখিনিতে বনাব বৰ্তাহঁতৰ ঘৰৰ ওচৰতে ভেলাঘৰ বনাব তাৰ পিছত ভেলাঘৰৰ তলত ৰাইজে খানা খাব তো গাইস বহুত মানুহ আহিলে ৰাইজৰ কাম কৰিবলৈ আমাৰ গণেশদা আহিলে গণেশদা বান লৈ আহিছান নাই বান লৈ আহিছে কেডাল লৈ আহিছা ঠিকে আছে বাইডাল লৈ আহিছে सुन के अच्छा लगा এইটো বকুল কেং আইডিবিবি মেন মান আমি ৰাইজৰ কাম কৰিবলৈ কিনে বহুতখিনি ল'ৰা গোট খালোঁ আৰু এইফালে কাম হৈ আছে জেচিবি কি খুদাই দেখিছে গাইছ দেখিছে মেঘালয়ৰ পৰা বেছি দিন আহি পাইছে গাড়ী চলাই আছিলে চেন থকা জেচিবি চলাই আছে হেণ্ডিমেন আছিলে ড্ৰাইভাৰ হ'বই আৰু ভৱিষ্যত নাই আশা আছে ভৱিষ্যত নাই এডাল বাঁহ লৈ গৈ আছোঁ বৰ্তমান এইখন পথাৰত গাইছ আমি চব বৰ্তমান পথাৰ পালোঁ আহি এতিয়া আমি ইয়াত নৰা কাটিম আমাৰ আইডিবিবি মেন কেং বৰ্তমান উপস্থিত হৈছে আমাৰ নৰা কাটিবলৈ কাৰণে এইফালে নৰা কাটিব ৰাইজে মানে জেগাটো ঠিক কৰি আছে কোনখিনিত ভেলাঘৰটো বনালে ভাল হ'ব জেগাটো ঠিক হোৱাৰ পাছত এতিয়া নৰা কাটিব ধুনীয়াকৈ মানে নৰাটো এইখিনিতে কাটিব ওখ ওখ নৰা এইখিনিতে আছে বেলেগত যাব দৰকাৰ নাই নুজ ডাঙৰীয়া ধুনীয়াকৈ নৰা হেৰি কৰি আছে গাইছ তো ইমানখিনিলৈকে ভিডিঅ'টো চাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব গাইছ যদি কাৰোবাক চেন থকা জেচিবি দৰকাৰ হয় মাটি খান্দিবলৈ বা ঘৰ গাঁত খান্দিবলৈ কাৰণে খুঁটা পুতিবলৈ তেনেহ'লে আমাৰ কেহ আছে গাইছ তো এটা গৈ পেলাই প্ৰায় 19টা মানুহ গোট খাল বেক কেমেৰাত দেখাই আছোঁ দেখিছে গাইছ এটা কৰি বহুত মানুহ গোট খালে প্ৰায় বহুতখিনি হ'ল এইখিনি নৰা চাফা কৰি দিলে এইখিনিতে বহি পেলাই খানাটো খোৱা হ'ব আৰু এইটো ছাইডলৈ ভেলাটো বনা হ'ব তো চাই থাকক ভিডিঅ'টো তো এইখিনিত এটা গাঁত খান্দিব ভেলাঘৰ কাৰণে তাৰপিছত আকৌ এইফালে এটা দেখিছে বহুতখিনি নৰা গোট খালে এইফালে ভেলাঘৰ বনাবলৈ কেনে খুঁটা পুতি আছে কেং খোৱা তুমি হেল্পাৰ হিচাপে কিবা ক'বা পাগল হেল্পাৰ গাইছ বহুতখিনি কাম কৰিলোঁ এতিয়া বহি আছোঁ অলপ ভাগৰ লাগিছে দেখিছে এইফালে লগৰকেইটা আছে এইফালে আছে বহি আছে তাৰপিছত এইফালে বনাই আছে ঘৰ 7 hours later তাৰপিছত আমি পুনৰ আহিছোঁ ভেলাঘৰটো বনাবলৈ কাৰণে তমাল তুলি আছে এইফালে দেখিছে তমাল তুলি আছে আৰু এইফালে বাঁহ কাটি আছে দেখিছে আমাৰ ভেলাঘৰ প্ৰায় 10% হৈছেগৈ এইটো খুঁটা পুতিছা কি বনাবা এইখিনিত বিজয় এইখিনি কি বনাবা বোলে মেজি বনোৱা হ'ব এইটো মেজি বনোৱা হ'ব সেইফালে ভেলাঘৰ বনাই আছে ন সেইফালে ভেলাঘৰ বনাই আছে এইখিনি মেজি বনোৱা হ'ব কেনেকৈ ডাইৰেকশ্যন দি আছ বেয়া লাগিছে কিন্তু ডাইৰেকশ্যন দেখিলে ভাল নালাগে নহয় কাম কৰ প্ৰায় 80% কমপ্লিট মণ্টুদাই সত্যদাই বনাই আছে ভেলাঘৰ এইফালে ৰাইজ আলোচনা কৰি আছে আৰু সেইফালে বনাই আছে মেজি a few moments later আমাৰ ভেলাঘৰ প্ৰায় 99.9% কমপ্লিট হৈ গ'ল গাইছ আমাৰ ভেলাঘৰ কমপ্লিট হৈ গ'ল মেজি বনাবলৈ কেতিয়া অলপ মানে নৰা দৰকাৰ হ'ব সেইটো কাৰণে নৰা তুলি আছে LMP হেণ্ডিমেন কেং খোৱা গাইছ তো আমাৰ ভেলাঘৰ বনাই কমপ্লিট হৈ গ'ল দেখিছে তাৰপিছত এইফালে ৰাইজ বহি আছে অলপ মিটিং কৰি আছে গাইছ তো আমি যাওঁ এতিয়া চাউল তুলিবলৈ কেনে ৰাইজৰ আমাৰ ভেলাঘৰ বনাই কমপ্লিট হৈ গ'ল তাৰপিছত এতিয়া আমি গৈ আছোঁ আমাৰ কেইটামান দায়িত্ব দিয়া হৈছে চাউল আৰু খৰি আনিবলৈ কাৰণে চ' আমি গৈ আছোঁ দেখিছে ঠেলাখন লৈছোঁ কোনটো আছে কেং আছে মই আছোঁ খৰি লাগিব চাউল লাগিব এই খৰি উঠা অনুজ গাইছ তো প্ৰথম ঘৰ খৰি লৈছোঁ চাউল মানে কি যেটা মানুহ আছে তাৰ এটা মই বেছি দিবি গাইছ ল'লোঁ এইটো খৰি তাৰপিছত চাউল লৈ আহি আছে এঘৰ আছে এই সোমাই দে অনুজ সোমাই দে গাড়ী এঘৰৰ পৰা চাউল লৈ আহোঁগৈ মাই খৰি তুলিব আহিছিলোঁ চাউল তুলিব আহিছিলোঁ ক'ত আছে ওলাই আহক এইফালে যা খৰি আছে তাৰপৰা খৰি লৈ আহিব তো ইমানখিনিলৈকে ভিডিঅ'টো চাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক গাইছ আৰু এঘৰত আহিছোঁ 5 minutes later এইকেইডাল মই দিছোঁ দেই খৰি এইফালে বাবুৰাও का स्टाइल है तुले গাইছ আমি মিকিয়াটিৰ পৰা এতিয়া আহিলোঁ খৰি তুলি পেলাই এতিয়া যাম এইখিনি আনলোড কৰি পেলাই লাওফলা বৈত তুলিবৰ কাৰণে
2,000 years later. গাইজ তো চাউল তুলি হৈ গ'ল ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যোনে যোনে লাইক কৰা নাই লাইক কৰি দিয়ক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইবটোৰ লগতে কৰি দিব বাই